নমস্কাৰ বন্ধুসকল, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাষ্টাৰবেশ্যন বা হস্তমৈথুন বা অন্য কোনো বেয়া অভ্যাসৰ বাবে যদি আপোনালোকৰ বীৰ্য পাতল হৈ গৈছে, ধাতু দুৰ্বল হৈ গৈছে, শীঘ্ৰ পতন, মুখ বা শৰীৰৰ উজ্জ্বলতা নাইকিয়া হৈ গৈছে, মানসিক বা পাৰিবাৰিক সমস্যাৰ সন্মুখীন হৈছে, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত প্ৰয়োজনীয়। এই সমস্যাবোৰৰ পৰা হাত সাৰিবৰ বাবে আজি এটা সম্পূৰ্ণ আয়ুৰ্বেদিক মিশ্ৰণ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। এই মিশ্ৰণটো সকলো পুৰুষে খাব পাৰিব, কোনো ছাইড এফেক্ট ইয়াত নাই। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। এই মিশ্ৰণটোৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব 5বিধ বস্তুৰ। সেইকেইটা হ'ল ইলাইচি, জাবিত্ৰী, এলমণ্ড বাদাম, বাটাৰ আৰু তাল মিশ্ৰি। এতিয়া এই মিশ্ৰণটো কেনেকৈ বনাব সেইটো ভালদৰে শুনি লওক। 100 গ্ৰাম ইলাইচিৰ বাকলি এৰুৱাই গুটিখিনি ল'ব। 100 গ্ৰাম ইলাইচিৰ বাকলি এৰুৱাই গুটিখিনি ল'ব। লগতে 50 গ্ৰাম জাবিত্ৰী ল'ব। জাবিত্ৰী আপোনালোকে ওচৰৰ জড়িবুটি বিক্ৰী কৰা দোকানত পাই যাব। যদি তাত নাপায় তেন্তে অনলাইনত পাই যাব। মই অনলাইনৰ লিংক ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ, তাৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰে। প্ৰথমতে ইলাইচিৰ গুটিখিনি আৰু জাবিত্ৰীখিনি একেলগ কৰি খুন্দি গুড়া কৰি ল'ব। মনত ৰাখিব, এইখিনি মিক্সিত দি গুড়া নকৰিব। যদি মিক্সিত দিয়ে তেন্তে ইয়াৰ যিটো ঔষধীয় গুণ থাকে সেইটো নাইকিয়া হৈ যায়। পাথৰৰ খুন্দনাত খুন্দিব আৰু খুন্দাৰ পিছত গুড়িখিনি এটা টেমাত ভৰাই থ'ব পাৰিব আপোনালোকে। ইয়াৰ পিছত এলমণ্ড বাদাম 5টা ল'ব আৰু এই বাদামকেইটা ৰাতি তিয়াই ৰাখিব। ৰাতিপুৱা বাদামৰ বাকলি এৰুৱাই মিহিকৈ পিচি ল'ব। এই পিচি লোৱা বাদামৰ লগত ইলাইচি আৰু জাবিত্ৰীৰ পাউডাৰৰ আধা চামুচ দিব। অলপমান পানী মিক্স কৰিব। অলপমান মানে ধৰক আপোনালোকে 2-3 চামুচমান পানী মিক্স কৰিব, যিটো অলপ এই পাউডাৰখিনি আৰু যি বাদামৰ যিটো পিচা যিটো থাকিব সেইটো অলপ জিপাল হ'বৰ কাৰণে অলপমান পানী দিব। তাৰপিছত আপোনালোকে যিডাল খুন্দনা মাৰি থাকিব সেইডালেৰে ঘূৰাই ঘূৰাই এইটো ভালদৰে মিক্স কৰিব। প্ৰায় 2-3 মিনিট বা 5 মিনিটমান আপোনালোকে এইটো মিক্স কৰিব। তাৰপিছত ইয়াৰ ওপৰত কি দিব, 1 চামুচ বাটাৰ দিব। আপোনালোকে যদি বাটাৰ বেছি ভাল পায় 2 চামুচো দিব পাৰে, কিন্তু বেছিকৈ দিলে আপোনালোকৰ হজমৰ হয়তো অলপ খেলিমেলি হ'ব পাৰে, সেইকাৰণে 1 চামুচ মানেই দিব। তাৰপিছত অলপমান মিশ্ৰি দিব আৰু গোটেইখিনি পুনৰবাৰ মিক্স কৰিব। সেই খুন্দনাৰ মাৰিডালেৰে আপোনালোকে 5 মিনিটমান পুনৰবাৰ এইখিনি মিক্স কৰিব। এই যে একেলগতে যিখিনি মিক্স কৰিব, এইখিনি বস্তু আপোনালোকে 10-15 মিনিটমান ৰাখি দিব। আৰু 10-15 মিনিটমান ৰাখিলে তেতিয়া কি হয়, এই বস্তুখিনিয়ে ইটোৱে সিটোৰ লগত ইহঁতৰ যিটো গুণ থাকে, ঔষধীয় গুণ থাকে, সেই গুণখিনি এক্সচেঞ্জ কৰে। আৰু এই এক্সচেঞ্জ কৰা কাৰবাৰটো কোৱা হয় আয়ুৰ্বেদত সংস্কাৰ। এই মিশ্ৰণটো পুৱা পায়খানা কৰি ফ্ৰেছ হৈ খালী পেটত খাব। মিশ্ৰণটো খালে আপোনালোকৰ ধাতু দুৰ্বল, পাতল বীৰ্য, শীঘ্ৰ পতন আদি সমস্যাবোৰ দূৰ হোৱাৰ লগে লগে ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বাঢ়িব। বেৰিক'চিল, বেৰিক'ভেইন, নপুংসকতা আদি সমস্যাবোৰো দূৰ হ'ব। বন্ধুসকল, কোনো ৰোগ 2 এদিনতে ভাল কৰিব নোৱাৰে। আৰু যদি আপোনালোকে আপোনাৰ ৰোগটো 2 এদিনতে ভাল কৰিবৰ কাৰণে বেলেগ কিবা মেডিচিন খাইছে, তেন্তে মন কৰিব সেই মেডিচিনটোৱে কিন্তু আপোনালোকক ভাল কৰাতকৈ ছাইড এফেক্টহে দি যাব। আয়ুৰ্বেদিক বা ঘৰুৱা দৰৱে গুৰিৰ পৰা এটা বেমাৰৰ চিকিৎসা কৰে আৰু সেইবাবে সম্পূৰ্ণ সুস্থ হ'বৰ বাবে অলপ সময়ৰ প্ৰয়োজন হয়। এই মিশ্ৰণটো আপোনালোকে মেক্সিমাম 90 দিন বা 3 মাহ খাব লাগিব আৰু মিনিমাম কিন্তু আপোনালোকে এই মিশ্ৰণটো আপোনালোকে 40 দিন খাবই লাগিব। এনে কৰিলে আপুনি এই সমস্যাবোৰৰ পৰা একেবাৰে আঁতৰি থাকিব পাৰিব। বন্ধুসকল, এই মিশ্ৰণ খাই থকাৰ সময়ত আপোনালোকে বেছি তেলি বস্তু, মাছ মাংস, নিচাজাতীয় বস্তু কমকৈ খাব। নিচাজাতীয় বস্তুটো একেবাৰে নাখাবই। পাৰিলে ব্ৰহ্মচাৰ্য পালন কৰিব। ব্ৰহ্মচাৰ্য মানে হৈছে কি, আপোনালোকে যদি হস্তমৈথুন বা আন প্ৰকাৰৰ বীৰ্য ক্ষয় কৰি থাকে তেন্তে তাৰ পৰা দূৰত থাকক। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, মই আপোনালোকৰ বাবে যিবোৰ বিধান দিওঁ তাত ব্যৱহাৰ কৰা সামগ্ৰীবোৰৰ কিন্তু নিৰ্দিষ্ট উপযোগিতা আছে, নিৰ্দিষ্ট গুণ আছে, আৰু মই এইবোৰ সম্পূৰ্ণভাৱে অধ্যয়ন কৰিহে আপোনালোকলৈ আগবঢ়াইছোঁ। এই মিশ্ৰণটোৰ কোনো ছাইড এফেক্ট নাই।
গতিকে ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে যদি উপযোগী বুলি ভাবিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ।